ভারতীয়ার সোণৰ অসম। আৰু হেল্ল' গাইছ, ৱেলকাম টু মাই পেজ মনোনীত স্বাগতম জনাইছোঁ। মই তৃষ্ণ অনুভৱ ব্লগলৈ এণ্ড আজি আপোনালোকক আমি লৈ যাবলৈ আছোঁ সৰু কথা। তাত আমি মুকা অভিনয় শিকি আছিলোঁ। আজি লাষ্ট ফাইনেল আছে। চ' সকলোৱে ব্লগটো শেষলৈকে চাই যাব আৰু লগতে যিসকল চেনেল নতুনকৈ আছে সেইসকলে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। ত' এতিয়া গৈ থাকোঁ। এতিয়া আমি বৰপথাৰত গৈ চুলি কাটিম। চুলি কাটি কৰি ধুনীয়াকৈ যাম। অকণমান টেনশ্যন হৈ যাব লাগিব না, আজি লাষ্ট ডেটো গৈ আছোঁ হ'ব জানো। চুলি কাটি হৈ গ'ল। এতিয়া যাম আমি সৰু কথা ব'ল। বাইকখন ৰাখিলোঁ ইয়াত। আমি যাম তাত ভিতৰত। এইবিলাকে চলি আছে এতিয়া বৰ্তমান মেকআপৰ কাম। এইবিলাক কৰি আছে মেকআপ এইবিলাক হোৱাইট এণ্ড ব্লেক। মই আছে এয়া মোচন চোৱা ৰক্তিম ভাইন্স কেনেকুৱা হয় নাই? কলাব নালাগে তেনেকৈ, বেয়া কথা এইবিলাক। এইখন কি লিখা আছে নেকি? এইফালে প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তোলো হওক। মানস দা একদম ধুনীয়া লোক। নমস্কাৰ। তুমি মুকা অভিনয়ত নাই নহয়, ইয়ালৈ কেলৈ আহিলা? এখন মোৰ লেভেল হয়। কি আও লাগে বোলে, আও লাগে, আও লাগে, হেল্ল' আও লাগে। এজনী কোন হয়? কি কৰি পেলালে বাৰু চব ফটেকে ফা। ঐ তুমি কেতিয়াবা শিকিলা? মই সেই আজি প্ৰথম মাৰিছোঁ। এইটো আগত নাটকত আছিলে ইন্দ্ৰ, এতিয়া গজেন্দ্ৰ। মুখখন কি কৰি পেলালে ইয়াৰ? গাঁঠি আছে বেনী বোলে। এয়া হ'ল সৰু কথা। খালে বামে পুখুৰীয়ে খুচাৰিয়ে য'তে ত'তে পৰি থকা জনপ্ৰিয় মেকআপ আৰ্টিষ্ট। নাম কি আছিলে তোমাক কৈ দিয়া? বৰ্তমান চলি আছে আমাৰ মেকআপৰ কাম। এইটো কোন আকৌ? চিন্তা দেই কেনেকুৱা দেখিব? নমস্কাৰ দিছোঁ। চিত্ৰগুপ্ত ভূত নহয় মানুহ। আচ্ছা, যদি ৰাতি এনেকৈ যায় বা ওলাই মানুহ লোৱা নামাৰিবনে? ভাইটিৰ নামটো কি তোমাৰ? মোৰ নাম সীমান চিমতি বৰা। হে অ নহয়, সীমান চিমতি বৰা। নমস্কাৰ, মোৰ নাম সীমান চিমতি বৰা। আমি বগা হয়। কোনোবাই যদি চকু নিদিয়ে এতিয়া চাওক বৰষা দিব। এজনী কোন আছিলে বাৰু? এইটো মোৰ ভাল ল'ৰাটো আছিলে লগত। মোক কালি দম দিছিলে। কেলে দম দিছিলে? দুবাৰ পেটলি বুলি কেলে কৈছিলে? হাতী পোৱালি বুলি। হাতী বুলি মতে দম দিছিলে। কৰিছে ৰাহুল নে? ইয়াক বোলে কোলা লোৱা বুলি কোনো পাত্তা নিদিয়ে। আজি সেইটো কাৰণে বগা হ'ব চাবলৈ। আজি ইয়াৰ পিছত ছোৱালী লাইন লাগিব, বগা হ'বলতো।
চলি আছে কি বেনি তাৰমানে খানা আজি চব ব্লেক ভূত বনি গ'লো হে আজি ভূত বনি ভূত এইবিলাক কি বহুতে কথা খোলা এজনী কোন জানো নামটো নাজানো ৰম্ভা মেনকা আৰু এইকেইটাতো একদম পিঠটা ফুট ফুট লাগিছে ৰাতি যদি সিহঁতক এনেকৈ দেখে নহয় ল মাৰিব মানুহ সেইবিলাক ঘূৰি দিয়া হোৱা নাই পিঠা গণেশৰ মূৰ্তিটো নিচিনা লাগিছে আধা এটা ভূত এতিয়া বোলে আমাৰ মেকআপ চেকআপ কৰি মেলি হৈ গ'ল ধুনীয়াকৈ এতিয়াতো আমি ফেনৰ তলত বহিবলৈ দেখিছে মুখৰ অৱস্থা কি কৰি দিছে আজি ব্লগ এনেকৈ বনাম তো চাই থাকক ভাওনাত অসুৰটো লিখা লাগিছে ন লেডিছৰ নিচিনা লাগিছে হয় নাই লুকটো তো গৈ আছোঁ এতিয়া তাত গৈ বহিমগৈ ধুনীয়াকৈ এইফালে ষ্টেজত বলক চাই থাকিব আগলৈকে কি হয় কি নহয় সকলোখিনি ধুনীয়াকৈ দেখাম সেইফালে চব ফটো মাত ব্যস্ত ইয়াত চলি আছে মডেলিং কেনেকুৱা লাগিলে শিকি কেনেকুৱা লাগিলে
আজিলৈকে ব্লগটো ইমানে আছিলে যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা আৰু যিসকল নতুন গাইছে সেইসকলে চেনেল ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো মই আহিবলগীয়া ভিডিঅ' মই আগতীয়াকৈ পাবৰ কাৰণে চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ জয় অসম জয়